आहे बना है घुमती आहे बाराती সপোনকে লৈ থাকে বানা থাকে হাওনদে ঢল তুমি মৰমৰে নৈ সেইটো ফটা গান বন্ধ কৰ চাই আহিব এতিয়া দীঘলা মাছটো আহিলে তোক পিঠি বগল কৰি দিব মনে আৰে তহঁতৰ পৰা গান এটা ভালকে গাব নাপাওঁ বে মই এদিন ছিংগাল হলে ন তহঁতক পাত্তাই নিদিম ৰ হ'ব দে তোৰ ফটা গান কোনেহে শুনিব ঐ কি হাঁহি আছ তুই পাছফালৰ পৰা একে থাপৰে মাহৰ বাপেৰৰ বিয়া দেখি যাবি চিনি পোৱা নাই বাপেৰ ঐ লাহত কিহৰ ইমান হুলস্থুল হা কালি যে হোমৱৰ্ক এটা কৰি আনিব দিছিলোঁ কৰিলি নে নাই তহঁতে চবে কৰিলি নাই এতিয়া লাগে বহি লাগে মোক এতিয়া দেখাই ছাৰ মানে কালি আমাৰ ঘৰলৈ মোৰ লগৰ দুটা আহিছিলে আৰু ইহঁতৰ লগত থাকোঁতে কৰিবলৈকে পাহৰি থাকিলোঁ বাৰু ছাৰ আমাৰ ঘৰত কালি হাঁহ মাৰিছিলে আৰু হাঁহ মাংস খাওঁতে মোৰ দেৰি হৈ গ'ল আৰু মোৰ টোপনি ধৰিলে সেইকাৰণে শুই থাকিলোঁ আইও তহঁতকেইটা আৰু মোৰ গৰম কৰি দিবি বাৰু এতিয়া তহঁতলৈ প্ৰশ্ন কেইটামান আছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শগুনটো ইংলিছত কি বুলি কয় ছাৰ পাহৰি থাকিছোঁ নহয় শগুনটো ইংলিছত বাফেলো বুলি কয় আইঐ ঐ গৰু কোনে শিকাইছিলে তোক শগুনটো ইংলিছত বাফেলো বুলি কয় বুলি বাৰু ঐ পতুলু তই ক শগুনটো ইংলিছত কি বুলি কয় ছাৰ মোক মায়ে শিকাইছিলে কিন্তু পাহৰি থাকিলোঁ ফোন এটা কৰি ল'ব দিব নেকি সুধি লওঁ কি আছিলে নামটো ঐ এই গৰুখন তহঁতে মোক চাকৰিয়ে খাবি আৰু কেইদিনমান হ'লে আচ্ছা মঞ্জুলি তই ক শগুনটো ইংলিছত কি বুলি কয় ওচৰলৈ ইয়াতা মোৰ আগত আহি কহিয়া মঞ্জুলি আৰু ৰংজুলি দুজনীয়া ইয়াতা ক তই ক শগুনটো ইংলিছত কি বুলি কয় তয়ো সেই একেই বুৰ্বকে হলি দেখোন কোনেও নোৱাৰিল দেখোন কোনে পাৰিবি তহঁতি ক'বলৈ হা মঞ্জুলি বাকী আছে মঞ্জুলিয়ে পাৰিব মঞ্জুলি খবৰ কেনেকুৱা তোমাৰ ভাল ছাৰ শুদ্ধ অৰ্থটো দেখোন তইহে দিলি হেৰি দেখোন কোনোৱে নোৱাৰিলে মানে ছাৰ মই একো বুজিয়ে নাপালোঁ উত্তৰটো মইনো ক'ত ক'লোঁ আপোনাক তাকেতো তই যে ক'লি ভাল ছাৰ বুলি সেই ইংলিছত শগুনটোক ভাল ছাৰ বুলিয়ে কয় এই গৰুখন চব তহঁতি একেই আৰু ভালকৈ ঘৰত শিকি আহিবি নহ'লে তহঁতক মই বাৰু একো নাই এতিয়া যা জেগাত বহি থাকগৈ নেক্সট কুৱেশ্যন পতুলুৰ কাৰণে ছাগলীটো বানান কচোন ছাগলীটো কেনেকৈ আছিলে দুতীয়া চটেকে চা ওপৰ গুলীয়া গুলি ছাগলী এই গৰুকেইটা তহঁতি আৰু দেই মাথাটো মোক খালি ঠিক আছে বাৰু দেই এবাৰ পতুলু টপিলাং বানান কবা টপিলাংটো দন্তীয়া নহয় দন্তীয়া টপিলাং